শ্রী কৃষ্ণায় নমঃ। শ্রী শ্রী শঙ্কৰ গুৰুৱে নমঃ। শ্রী শ্রী মাধৱ গুৰুৱে নমঃ। সমস্তৰে বুদ্ধি সাক্ষী সবেই তুমি জানা, আজি ধৰি পুৰুষ আমাক দাস বুলি মানা। পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, আপোনাৰ সকলোৰে অভাজনৰ হিয়া ভৰা ওলগি জনাই আজিৰ অনুষ্ঠানভাগি মুকলি কৰিব লৈছোঁ। আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ব্ৰহ্মচৰ্য ব্ৰত, অৰ্থাৎ আধ্যাত্মিক ব্ৰহ্মতত্ত্ব জ্ঞান। যিটো জ্ঞানে অজ্ঞান আন্ধাৰ দূৰ কৰি ঈশ্বৰক জানিব পাৰে বা সাক্ষাতে দেখি পায়, তাকে আধ্যাত্মিক ব্ৰহ্মতত্ত্ব জ্ঞান বোলে। পূৰ্বতে এই ব্ৰহ্মতত্ত্ব জ্ঞান দিবৰ কাৰণে কুমাৰ কালতে ৰজা মহাৰাজাৰ পুত্ৰ সন্তানসকলক ঋষিমুনিৰ আশ্ৰমত থৈছিল। তেওঁলোকৰ বাদেও পৰৱৰ্তী লোকসকলক সেই আদৰ্শ দেখাবৰ কাৰণে স্বয়ং কৃষ্ণইও সান্দীপনী মুনিৰ ওচৰত শিক্ষা লোৱাৰ আদৰ্শ আমাক দেখাইছে। সেই অনুপাতে সাম্প্ৰতিক কালতো সেই শিক্ষা ল'বৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে সন্ত সাধুসকলৰ কথা বাৰে বাৰে শাস্ত্ৰ ভাগৱতত আঙুলিয়াইছে। কিন্তু সেই আদৰ্শ পালন নকৰা বা ব্ৰহ্মজ্ঞান নোলোৱা কাৰণেই যুৱ প্ৰজন্মসকলক আসুৰিক গুণে শৰীৰত পীড়া কৰে, আৰু তাৰ কাৰণেই হিংসা, হত্যা, বলাৎকাৰ, মিছা, বেশ্যা, ঠগ, প্ৰবঞ্চনা, দুৰ্নীতি আদিৰে ভীতিগ্ৰস্ত কৰি তুলিছে। সত্য, শৌচ, ক্ষমা, দয়া এই চৰিত্ৰসুলভ গুণবিলাকৰ অপমৃত্যু ঘটিছে। এনেবিলাক অপকৰ্মৰ ফলতেই জনসমাজক ন ন ৰোগ ব্যাধিৰে গ্ৰাস কৰি আহিছে। ইয়াৰোপৰি অতিমাত্ৰা পাপ য'ত হৈছে, সেইফালেই ঈশ্বৰে ডাঙৰ ডাঙৰ ভূমিকম্প, ঘূৰ্ণিবতাহ আদিৰে ধ্বংসযজ্ঞ আৰম্ভ কৰি অকাল মৃত্যু নমাই আনিছে। ইয়াৰ মূলতে হৈছে যিজন ঈশ্বৰে বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰি সকলো প্ৰাণীকে নিজৰ সন্তান হিচাপে পালন কৰি আছে, সেইজন ঈশ্বৰক সেৱা পূজা নকৰা কাৰণেই আনৰ কথা বাদেই দিয়ক, ঈশ্বৰে নিজে দ্বাৰকাবাসীসকলক ধ্বংস কৰিলে। দ্বাৰকাবাসীসকলৰ লগত কৃষ্ণই নিজে সকলো কাৰ্য সমাপন কৰাৰ পিছতো তেওঁলোকে লগৰ জ্ঞাতি বুলিহে ভাবি আছিল। তেওঁক ঈশ্বৰ জ্ঞান কৰি সেৱা পূজা নকৰিলে। সেই কথা শ্ৰীমদ ভাগৱতৰ 1891 কোট নম্বৰত এইদৰে লিখিছে: ৰাম যাদৱ বংশৰ মহা মিলিল ভাগ, নেজানিল কৃষ্ণ কহাততে পায়া একেলগে কৰি সবে শয়ন ভোজন, ঈশ্বৰ বুলিয়া নজানিলয়ে কুজন, ক্ষীৰসাগৰত আছি লন্ত সধৰ, মৎস্য যেন বুৰৈ এন্তে একজল চহৰ, সেইমতে ঈশ্বৰক পায়া যদু গহন, মনে মানিলে ক এন্তে জ্ঞাতিয়ে কজন। ইয়াৰ এটা উদাহৰণ দি কৈছে, যেনেকৈ সাগৰত শামুকে বিচৰণ কৰি থকা অৱস্থাত মাছে ভাবে এওঁ আমাৰ নিচিনা জলত থকা প্ৰাণীহে, ঠিক সেইমতে দ্বাৰকাবাসীসকলে ভাবিলে আমাৰ লগতে খায়, আমাৰ লগতে শুৱে, আমাৰ নিচিনা এজন সাধাৰণ মানুহ। এনে জ্ঞান কৰাৰ কাৰণেই সকলোকে ঈশ্বৰে নিষেধ কৰিলে।
সেই একে প্ৰকাৰে এতিয়াও যদি আমি সচেতন হৈ ঈশ্বৰক জানিবলৈ যত্ন নকৰোঁ তেনেহ'লে আমাৰো একেদশা হ'ব। গতিকে আধ্যাত্মিক জ্ঞানৰ দ্বাৰা ঈশ্বৰক জানি সেৱা পূজা কৰিলেহে সকলো সংকটৰ পৰা বাচিব পৰা হ'ব। যিহেতু ব্ৰহ্মজ্ঞান সকলোৰে আৱশ্যক, সেইটোকে সকলো অভিভাৱকক ভাগৱতে এইদৰে কৈছে। হে ৰাম, ব্ৰহ্মচৰ্য শব্দটোৰ তুমি নিশ্চয় শুনিছা। প্ৰকৃত অৰ্থটো তাৰ কিয়নে ভাবিছা। সেই শিক্ষা জানা যদি দিয়া সন্তানক, নেজানিলে গোটাবা গুৰু ব্যক্তি জনক। সামান্য ভুলৰ বাবে পৰিব পিছলি, সময়ত দুখিবগৈ তোমাক সমূলি। পিতৃ মাতৃৰ দ্বাৰাই সৃষ্টি সন্তানৰ, আগতেই কিয় তাক নকৰা বিচাৰ। ইয়াৰ অৰ্থ হৈছে, সকলোকে কৈছে তোমালোকে নিশ্চয় ব্ৰহ্মচৰ্য শব্দটো শুনিছা, কিন্তু তাৰ প্ৰকৃত অৰ্থটো কিয় বিচাৰ কৰা নাই? যদি অভিভাৱকসকলে জানা তেতিয়াহ'লে সেই শিক্ষা সন্তানক দিয়া, আৰু যদি নিজে নাজানা তেতিয়াহ'লে গুৰু সাধুসকলৰ ওচৰত সন্তানক দিবলৈ যত্ন কৰা। নহ'লে অজ্ঞানতাৰ দোষত সন্তানে কিবা অপকৰ্ম কৰিলে সমাজে পিতৃ মাতৃক দুখিব, কাৰণ পিতৃ মাতৃৰ পৰাহে সন্তান সৃষ্টি হৈছে। সেয়েহে আগতেই তাক বিচাৰ কৰি উচিত শিক্ষা দিয়া। ভীষ্মই ব্ৰহ্মচৰ্য জ্ঞানৰ জৰিয়তে বহু বছৰ ইচ্ছা অনুযায়ী সুখেৰে জীয়াই থাকিব পাৰিছিল। সেই শিক্ষা গ্ৰহণ কৰি শুদ্ধমতে পালন কৰিলে এতিয়াও বহু বছৰ সুখেৰে জীয়াই থাকিব পাৰিব। সেই কামনাৰেই আমি ব্ৰহ্মচৰ্যৰ পাতনি মেলিছোঁ। ব্ৰহ্ম শব্দৰ অৰ্থ হৈছে ঈশ্বৰ, আৰু ব্ৰহ্মকে আত্মা বুলিও কয়। সেই আত্মাৰূপী ঈশ্বৰে আমাৰ দেহতে নিৰাকাৰ হিচাপে থাকি ইন্দ্ৰিয়বৰ্গক সক্ৰিয় কৰি পৰিচালনা কৰি আছে। সেইটোকে গীতা ভাগৱতত কৃষ্ণই অৰ্জুনক এইদৰে কৈছে। হে ৰাম, স্বৰূপত নিৰাকাৰ নাহিকে যে ব্যয়, কিমতে ব্যাপিয়াই আছো শুনা ধনঞ্জয়। হে ৰাম, হস্তপদ শিৰমুখ কৰ্ণগুজ সাক্ষী, কটিপেট উৰু সৰ্ব তাতয়াছে ঢাকি। হস্তপদ নভৰিলেও ধৰিয়াই নাহি চক্ষু তথাপিও দেখিতে পাও, নাহি কৰ্ণত ভূ শব্দ শীঘ্ৰে শুনে পুনু, যদি নিৰাকাৰত ভূ ধৰে নানাওতো। হে ৰাম, নাহি কৰ্ণত ভূ শব্দ শীঘ্ৰে শুনে পুনু, যদি নিৰাকাৰত ভূ ধৰে নানাতো। অৰ্থাৎ কৃষ্ণই অৰ্জুনক কৈছে, মই দেহতে থাকোঁতে নিৰাকাৰ অৱস্থাত থাকোঁ, আৰু মোৰ কোনো ব্যয় নাই, অক্ষয় স্বৰূপ। তাৰপিছত ক'লে, কিদৰে দেহত ব্যাপী আছোঁ কওঁ শুনা। হাত, ভৰি, কাণ, মুখ, পেট, উৰু, গুহ্য আদি সৰ্বেন্দ্ৰিয়ই মোক ঢাকি ৰাখিছে।
কিন্তু হাত ভৰি নহ'লেও মোক মনেৰে ধৰিব পাৰে, কাণ নহ'লেও মোৰ শব্দ শুনে, আৰু যদিও মই নিৰাকাৰ তথাপি নানা দেহ ধাৰণ কৰোঁ। এইদৰে আকৌ কি বুলি কৈছে ভালকৈ উপলব্ধি কৰক। এৰাম যিবেলাত স্থূল হওঁ আদি অন্ত নাই, কোটি এক ব্ৰহ্মলোম ৰন্ধে আখে যায়। যিবেলাত আৰু মই সূক্ষ্ম ৰূপ সুষুম নাৰীৰ মধ্যে যাতায়ত অঘট ঘটাও মই পাতিমায়াৰ মায়াৰ মায়াবী কালৰুয়তি কাল। অৰ্থাৎ কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে নৰসমাজক বুজাবলৈহে চেষ্টা কৰিছে। ইয়াত কৈছে, দেহৰ ভিতৰতে যেতিয়া মই স্থূল অৱস্থালৈ আহিব বিচাৰোঁ, তেতিয়া প্ৰত্যেক নোমৰ ঘূৰিয়ে ঘূৰিয়ে ব্ৰহ্মৰ শিহৰণ হয়। সেই জাগৰণ ক'ৰ পৰা হৈছে তাৰ কোনো আদি অন্ত অনুভৱ কৰিব নোৱাৰে। তাৰপিছত ক'লে, যেতিয়া মই নিচেই সৰু অৱস্থা ধাৰণ কৰোঁ, তেতিয়া সুষুম্না নাৰীৰ মাজেৰে অহা যোৱা কৰোঁ। এই ভকত বৈষ্ণৱসকল, আমাৰ দেহত বহু নাৰী আছে। তাৰ ভিতৰতে ইৰা, পিঙলা আৰু সুষুম্না নামেৰে তিনি নাৰীক মুখ্য হিচাপে দেখাইছে। সেই সুষুম্না নাৰীয়ে কৃষ্ণই অহা যোৱা কৰে। ইয়াৰোপৰি তেওঁৱেই মকৰাৰ দৰে এজাল পাতি জালত পেলোৱা মূল নায়ক, আৰু তেওঁৱেই কালৰো কাল মহাকাল বুলি পৰিচয় দিছে। অৱশ্যে ব্ৰহ্মজ্ঞান নহ'লে ইয়াৰ অনুভৱ কৰা কঠিন। সেয়েহে এই জ্ঞান সাধুসকলৰ ওচৰত সন্তানক দিয়াবৰ কাৰণে উপদেশ দিছে। ইয়াৰ পিছত পুনৰ কৈছে, সাৱধানে শুনক। এৰাম যেহি আত্মা সেহি ব্ৰহ্ম নাহিকে অন্তৰ, আত্মাবিনে ভিন্ন বস্তু নাহিকে অপৰ। জীৱকে সেই আত্মা বোলে জানা ধনঞ্জয়, স্বভাৱতে ভুক্তাৰূপে দেহতে আশ্ৰয়। অৰ্থাৎ ইয়াত ক'লে, আত্মাকে ব্ৰহ্ম বুলি কৈছে। সেই আত্মাৰ বাদে অন্য বস্তু একোৱেই নাই। শেষত ক'লে, সেই আত্মাকে জীৱ বুলিও কয়। সেই জীৱই ভোগ কৰিবৰ কাৰণে স্বভাৱতে আমাৰ দেহতে আছে। গতিকে সেই আত্মা ঈশ্বৰক জানি যিমানেই দেহত ধাৰণ কৰি ৰাখিব পাৰিব, সিমানেই বহু বছৰ ভীষ্মৰ দৰে জীয়াই থাকিব পাৰিব। আৰু ব্ৰহ্মচৰ্য ব্ৰতৰো মূল তাৎপৰ্য সেইটোৱেই। মূলতে ব্ৰহ্মক দেহতে ধাৰণ কৰি তেওঁতে ধ্যান ধাৰণা কৰাটোৱেই ব্ৰহ্মচৰ্য ব্ৰত। এই ভকত বৈষ্ণৱসকল, আজিলৈ ইমানতে পুনৰ সেৱা জনাই অনুষ্ঠান সামৰণি মাৰিছোঁ। কৃপাৰ সাগৰ দৈৱ কি নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদায় নুগুচুক, মুখেতো আগুণ নাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্প তোৰু, তাহান